গেছে আহি পালে আহি পালো ৰ চাহাব এতিয়া মোৰ দিনে বেয়া ঐ কিয় মালিকক ৰিক্সা ভাড়া দিব নোৱাৰা কাৰণে অ মালিকে ৰিক্সা চলাব নেদং বুলি কৈছে তই কচোন চাহাব মই এতিয়া কেনেকে চলিম হয় নেকি সেইটোৰে এনেকে হ'লে কেনেকে চলবি তই মই এতিয়া যি দেখা পাইছো চাহাব তই মোক চলাব লাগিব এতিয়াও অ মইতো তোক সদায় চাই আছোৱেই তই অলপ 2-1 পইচা ইনকাম কৰিলে ভাল হয় আৰু কি হৈছেনো কাকা এই ইয়াৰ মালিকে বোলে ভাড়া নিদিয়াৰ কাৰণে ৰিক্সাখন টানি থৈছে হয় নেকি কিয় ভাড়া দিয়া নাই নো তই দিবা লাগিছিল নহয় মানুহ ৰিক্সাত উঠিলেহে মই পইচা পাম পইচা পালেহে ৰিক্সা ভাড়া দিব পাৰিম ময়ো এতিয়া পিছে কি কৰিবি তই মই একো নকৰম চাহাব যি কৰা তই কৰিবি সেইটোৰে মইনো কি কৰিম মোক চাব লাগিব যদিহে মোক ফটা সুৰে পইচা নেদে তই চাব লাগিব ঐ জাম্বা তোৰ হুৰাৰে পইচা দিব তই একবাৰ যা অ যাৱাটো যামে সি যদি মোক নেদে নহয় মই চেটেপ মাজা খুলিবি হালাই আমি নিলামে খুলিলে ঐ কেষ্টিক কেহে টোপনি মাৰি মাৰি হাঁহি আছা তই হে তইনো কিয় মোক যোগাই দিলি মাহা কচম ইমান ধুনীয়াকে জিলেপি আৰু মই গাড়ী চলাই চলাই গান গাইছিলো তই তাৰ মানে সপোন দেখা পাইছিলি সেনকে বুলি ক'ব পাৰি দিনতে তই এইবিলাক সপোন দেখা পাৱা কিমান মুষ্টি গান গাইছিলো মই খাং দে শুং দে উঠুং দে বহং দে আৰু কি বাকীখিনি পাহৰি গেলো নহয় দেখছা এই জিএমচিয়ে ঘৰত ভৰি দিয়াৰ লগে লগে তই নাচ গান কৰিব পাৰা হৈয়ে গেলি সঁচাই দে তই বিৰাট গান গাব জানা ঠিকে কৈছা তই শিল্পী মান্ত আচ্ছা তই এতিয়া যাচোন মই আৰু কিবা সপোন দেখা পাং নেকি আৰু অলপ চাং দে হু আৰু সপোন দেখা পাওক তই পাগল নাহে চোনে নাইভো নেকি কালি আহিবো আজি আহি গেলতো ঘৰতে আহিবো নেকি জিলাপি জিলাপি আই কি হলে কি নহল মা কসম টিভিতে চলাই থৈ দিছি অলপ চাবা পাৰি না নাইবা গালি পারবো নেকি নালাগে বহুতে বেয়া পাবো ইকো নকয় দে বেলেগ চাবা নর না কি হলো পারবি র মই রিমোট টানি দিম দিছো অলো আৰু হুন এইটা সুইচত টিপি তেখন টিভিত বেলেগ বেলেগ আহিব কোনটো এইটা হবুদে মনত থাকবো না ইটু বেলেগত টিপি কিন্তু দিটিবু ল মই যাং ইটা আয়া And that will talk because Ba, Maya! Ba ko lai
পাইছি এই জিলেপি বাঘে ক'ত বাঘ হৈছে এই আগত এইটো ৰুমত তই কি কথা কবা আহিছা এই সিটা ৰুমত বাঘ ক'ৰ পৰা আহিব হাই কাৰ কি হৈছে ঐ ইমান কি আটা পাৰছা হা এই হকিয়নি হা? এই ইটো ৰুমত বোলে বাঘ উলছি বাঘ উলছি অ। কিনো কথাগিলা কবা আহিছ ঐ সখী ঘৰৰ ভিতৰত কাবাৰ বাঘ ওলাব পাৰে এই না হকিয়নি উলবাও পাৰে হা? আজিকালি জংঘলৰ পৰা না বাঘবিলাকে ওলাই আহি মানুহৰ ঘৰৰ ভিতৰত সোমাই যায় কোৱা? অ ঠিকেই বাহিৰত ওলালে আমাক চবকে কামৰাব চব ভিতৰত যাওঁ এই চাংপিতৰ যায় ক'ত লুকাই মা কচম মোক নাকামৰিলে বুলিহে এই বাঘটো ৰুমটোৰ কোনটো কোণাত আছে কোণাত নাই আমাৰ যে টিভিটো তাৰ ভিতৰত সোমাই আছে অ হা কি টিভিৰ ভিতৰত বাঘ সোমাই আছে অ তাৰ মানে টিভিত বাঘ ওলাইছে অ টিভিৰ পৰা বাঘ ওলাই মানুহ খাব পাৰে নেকি কিয় নাখাব খাব তুই বেংৰা যে বেংৰায়ে দেখাব কথাটোহে কৈছো তোৰ লগত যে কি হ'ব তই দিনে দিনে বেছিয়ে বেংৰা হৈ যাই আছা তই ঠিক কথাই কৈছা জিলাপি ইয়াৰ লগত যে কি হ'ব মোৰ যে এটাও ভয়তে বুকুখন কঁপিয়াই আছে জানা না মা কচম মোৰ যে ইটো কুপিছে ইৰা হেই চুপ মনে মনে থাক আগলৈ এনেকা কাম নকৰিবি তই হিন কোঠা দিছন চাংগুছ মাহা কচম ইনে মিছা বুলি ভাবছি ও ইনে বাঘটো মৰা বুলি ভাবছি নেকি মৰা বাঘ নহয় জিলাপি হা ওটা শহুৰে মোৰ কথা একবাৰো নাভাবে মই যে ইমান কষ্টত আছো কি কৰি চলি আছো বুজবা চেষ্টা নকৰে মোক অৰস্তি নিজৰ জাঙকাকে দিবা নোখোজে কাকবা দিয়ে ঐ গেষ্টিক লুজ কেৰেক্টাৰ ঐ কি খবৰ তোৰ কি খবৰ আছো দে কিবা কৰি জিলাপি বৰ খবৰ নলা তাইৰ খবৰনো কি ল'ম মই একবাৰ নলাগিয়া কাবাক মস্ত মাৰবা মন যায় আছে দস্তি মোৰো বিৰাট মন যাই আছে মাৰবা মোক ৰাজহুৱা দাবা পাইছা মাৰবাক লগিন হা মই আগত দৰে নাই আগত কৰি বহুত ভাল হৈছো ঐ ঐ কৰি কথা নকবি আৰু তই যদি ভালে হৈছা মোৰ জিলেপিক নুকাই খবৰ সুধবয়ে অ হাতৰ খুজতি মাৰবা লাগলি তোৰ দৰে মানুহে লাগে হয় না দস্তি তোহাৰ লগতো কোনোবাই থাকে না তুহুন মানুহৰ ভাল হতো দেখা নৰা হা কেৱল মাৰো মাৰোকে থাকা হা তোহাৰ মন বিলাক পচা তুহুন বেইমান তুহুন বদমাছ তোহাৰ লগত নাটকো মই এই বেট পচা হা কি কৰা হা আইও আইও মস্তুৰে বাপক কি কৰা হুৱে বাপক কি কৰা হুৱে মলুৱে কি কৰা মোক হদে হদে বাৰে বাৰে আইও মা কচম আজি আমাৰ সময় কম বুলি হেতক কমকে মাৰছো ও ইয়াক পুৰা চেটেপ কৰি দিও নেকি হা আইও তুহিও মাৰে মোক আইও পেট পচা কবা হা ইয়াক দেউ নেকি একেবাৰে আইও মাইও মস্তুৰে মই ভাল হম দে মই মই তোহাকাৰ বেয়া কথা নকওঁগে নুহুদুৱে মই আকৌ নুহুদুৱে মই আকৌ দেউ নেকি একেবাৰে ৰ পেটত সেৰেই আপি পাগল মাহাক কচম আজি মোৰ খংটো কমছি বুলিহে এনে মাথা নষ্ট হৈ আছে আৰু এটা বিজাল অৰস্তি মোৰ কিন্তু মস্ত খং উঠি আহিছিল